প্ৰধানমন্ত্ৰী আৱাস যোজনা চৰকাৰে BPL ঘৰৰ গুৰুত্বপূৰ্ণ আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল নিশ্চয় আপোনালোকে জানে যে জিঅ'টেক হোৱা ঘৰৰ পইচা সোমাই গৈছে ফাৰ্ষ্ট কিস্তি। যদি আপোনালোকৰ জিঅ'টেক হৈছে আৰু যদি আপোনালোকে নাজানে যে আপোনালোকৰ একাউণ্টত ঘৰৰ পইচা ফাৰ্ষ্ট কিস্তি সোমাইছে নে সোমোৱা নাই, এতিয়া কিন্তু আপোনালোকে আপোনাৰ নিজৰ মোবাইলৰ পৰা জানিব পাৰিব যে আপোনালোকৰ একাউণ্টত চৰকাৰী ঘৰৰ ফাৰ্ষ্ট কিস্তি সোমাইছে নে সোমোৱা নাই। কেনেকুৱাকৈ আপোনালোকে আপোনাৰ নিজৰ মোবাইলৰ পৰা চৰকাৰী ঘৰৰ পে'মেণ্টটো চেক কৰিব জানি লওক। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয়, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। যদি আপোনালোকে এইবাৰ চৰকাৰী ঘৰৰ কাৰণে আবেদন কৰিছিল আৰু আপোনালোকৰ জিঅ'টেক সম্পূৰ্ণ হৈ গৈছে, তেনেহ'লে আপোনালোকে আজি চেক কৰক যে আপোনালোকৰ একাউণ্টত ঘৰৰ পইচা সোমাইছে নে সোমোৱা নাই। কেনেকুৱাকৈ চেক কৰিব চাই লওক। এতিয়া আপোনালোকে ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব pmayc.nic.in। মই কিন্তু আপোনাৰ সুবিধাৰ কাৰণে অপশ্যনৰ লিংকটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে ডাইৰেক্ট ক্লিক কৰি ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব। আৱাসত ক্লিক কৰিব। তাৰপিছত আপোনালোকে এতিয়া ৰিপৰ্টৰ ওপৰত ক্লিক কৰিব। এতিয়া কিন্তু আপোনাৰ ওচৰত আৰু এটা নতুন পেজ ইয়াত আহি যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে অলপমান তলত আহি যাব। ইয়াত চাব, ইয়াত যিটো এপ নম্বৰ অপশ্যন দিয়া থাকিব EFMS ৰিপৰ্ট, ইয়াত যিটো এপৰ 9 নম্বৰ অপশ্যন দিয়া আছে FTO ট্ৰানজেকশ্যন চামাৰি ইনষ্টলমেণ্ট উইষ্ট। এতিয়া আপোনালোকে ইয়াত চাব, ইয়াত যিটো এপৰ 9 নম্বৰ অপশ্যন দিয়া থাকিব FTO ট্ৰানজেকশ্যন চামাৰি ইনষ্টলমেণ্ট উইষ্ট। এতিয়া আপোনালোকে এপৰ 9 নম্বৰ অপশ্যনৰ ওপৰত ক্লিক কৰিব। যেতিয়া আপোনালোকে এপৰ 9 নম্বৰ অপশ্যনৰ ওপৰত ক্লিক কৰিব, এতিয়া কিন্তু আপোনাৰ ওচৰত আৰু এটা নতুন পেজ ইয়াত অ'পেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে ইয়াত একো ক্লিক কৰিব নালাগে। ইয়াত চাব দিয়া থাকিব অল ষ্টেট। এতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব অল ষ্টেট। ইয়াত আহি যাব আপোনাৰ ষ্টেট নাম। ফাৰ্ষ্ট আপোনালোকে ইয়াত ষ্টেট নাম আছাম চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত চিলেক্টত ক্লিক কৰিব। ইয়াত আহি যাব আপোনাৰ ডিষ্ট্ৰিক্টৰ নাম। এতিয়া আপোনালোকে ইয়াত চাইলে ইয়াত যিটো আপোনাৰ ডিষ্ট্ৰিক্টৰ নাম চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত আপোনালোকে চিলেক্টত ক্লিক কৰিব। ইয়াত আহি যাব আপোনাৰ ব্লকৰ নাম। এতিয়া আপোনালোকে ইয়াত চাইলে ইয়াত যিটো আপোনাৰ ব্লকৰ নাম চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত আহি যাব কেপচা। এতিয়া আপোনাৰ তাত যিটো কেপচা আহি যাব, ইয়াত আপোনালোকে ফাৰ্ষ্ট ইয়াত কেপচাটো বহাই নিদিব। এতিয়া আপোনালোকে অলপমান তলত আহি যাব। ইয়াত চাব, ইয়াত দুটা ফিল্টাৰ দিয়া থাকিব। আপোনালোকে ফাৰ্ষ্ট চিলেক্টত ক্লিক কৰিব। ইয়াত কিছুমান ইয়াত অপশ্যন আহি যাব এনেকুৱাকৈ। যিহেতু আপোনালোকে আপোনাৰ পে'মেণ্টটো চেক কৰিব যে আপোনালোকৰ একাউণ্টত চৰকাৰী ঘৰৰ ফাৰ্ষ্ট কিস্তি সোমাইছে নে সোমোৱা নাই। চিলেক্টত ক্লিক কৰিব। অলপমান তলত আহি যাব। ইয়াত চাব দিয়া আছে FTO চেণ্ড টু বেংকৰ। এতিয়া আপোনালোকে ইয়াৰ পৰা সেইটো অপশ্যন চিলেক্ট কৰি লৈ ল'ব। FTO চেণ্ড টু বেংকৰ চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত আপোনালোকে চিলেক্টত ক্লিক কৰিব। যদি আপোনালোকৰ জিঅ'টেক সম্পূৰ্ণ হৈছে, আপোনালোকে এতিয়া চৰকাৰী ঘৰৰ এটা কিস্তিও লাভ কৰা নাই, তেনেহ'লে আপোনালোকে ইয়াৰ পৰা 1 নম্বৰ অপশ্যনটো চিলেক্ট কৰি লৈ ল'ব ওৱান ইনষ্টলমেণ্ট। যদি আপোনালোকে চৰকাৰী ঘৰৰ এটা বা দুটা কিস্তি লাভ কৰিছে, আপোনালোকে চৰকাৰী ঘৰৰ কোনটো কিস্তি লাভ কৰা নাই, আপোনালোকে ইয়াৰ পৰা সেইটো কিস্তি চিলেক্ট কৰি লৈ ল'ব। যিহেতু আপোনালোকৰ জিঅ'টেক সম্পূৰ্ণ হৈ গৈছে, আপোনালোকে এতিয়া চৰকাৰী ঘৰৰ ফাৰ্ষ্ট কিস্তি লাভ কৰা নাই, সেইকাৰণে ইয়াত যিটো 1 নম্বৰত অপশ্যন দিয়া থাকিব ওৱান্স ইনষ্টলমেণ্ট, আপোনালোকে ইয়াৰ পৰা 1 নম্বৰ অপশ্যনটো চিলেক্ট কৰি লৈ ল'ব। ইয়াত চাব, এতিয়া আপোনালোকে চৰকাৰী ঘৰৰ কোনটো কিস্তি লাভ কৰা নাই চিলেক্ট কৰি লৈ ল'ব। কিন্তু আপোনাৰ জিঅ'টেক হৈছে, এতিয়া ঘৰৰ পইচা পোৱা নাই, আপোনালোকে ইয়াৰ পৰা 1 নম্বৰটো চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত আহি যাব কেপচা। এতিয়া আপোনাৰ তাত যিটো কেপচা আহি যায় মাইনাছ প্লাছ কৰি যি কেপচা হয়, এতিয়া আপোনালোকে ইয়াত কেপচাটো বহাই দিব। কেপচাটো বহাই দি আপোনালোকে এতিয়া ছাবমিটৰ ওপৰত ক্লিক কৰিব। যেতিয়া আপোনালোকে কেপচাটো বহাই দি ছাবমিটৰ ওপৰত ক্লিক কৰিব, এতিয়া কিন্তু আপোনাৰ ওচৰত আৰু এটা নতুন পেজ ইয়াত অ'পেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে ইয়াত চাব, ইয়াত ফাৰ্ষ্ট আপোনালোকৰ ডিষ্ট্ৰিক্টৰ নাম দিয়া থাকিব। তাৰপিছত ইয়াত আপোনাৰ ব্লকৰ নাম দিয়া থাকিব আৰু ইয়াত আপোনাৰ ঘৰৰ FTO নম্বৰ দিয়া থাকিব। ইয়াত চাব, ইয়াত আপোনাৰ ঘৰৰ FTO নম্বৰ কোনটো হয়। যদি আপোনালোকে আপোনাৰ ঘৰৰ FTO নম্বৰটো নাজানে, কেনেকুৱাকৈ আপোনালোকে আপোনাৰ ঘৰৰ FTO নম্বৰটো চেক কৰিব নেক্সট ভিডিঅ'ত দেখুৱাই দিম। এতিয়া আপোনালোকে ইয়াত চাই ল'ব যে ইয়াত আপোনাৰ ঘৰৰ
এফটিঅ' নম্বৰ কোনটো হয় ইয়াত যিটো আপোনাৰ ঘৰৰ এফটিঅ' নম্বৰ হয় এতিয়া আপোনালোকে আপোনাৰ ঘৰৰ এফটিঅ' নম্বৰৰ ওপৰত ইয়াত ক্লিক কৰিব ইয়াত চাব যেতিয়া আপোনালোকে এফটিঅ' নম্বৰৰ ওপৰত ক্লিক কৰিব এতিয়া কিন্তু আপোনাৰ ওচৰত ইয়াত আপোনাৰ পঞ্চায়তৰ বা ব্লক লিষ্টটো ইয়াত আহি যাব এনেকুৱাকৈ এতিয়া আপোনালোকে ইয়াৰ পৰা আপোনালোকৰ ঘৰৰ আইডি নম্বৰটো চেক কৰিব আৰু ইয়াত আপোনাৰ ফুল নেমটো চেক কৰিব আৰু আপোনালোকে যদি বেংকৰ একাউণ্ট জমা কৰিছে ইয়াত বেংকৰ নামটো চেক কৰিব যদি আপোনালোকৰ সেইটো লিষ্টত নাম আহিছে তেনেহ'লে আপোনালোকে ইয়াত চাব ইয়াত কিন্তু আপোনালোকৰ কিমান তাৰিখে সোমাইছে কিমান টকা সোমাইছে ইয়াত আহি যাব এনেকুৱাকৈ আপোনালোকে এনেকুৱাকৈ চেক কৰক যদি আপোনাৰ জিৰ'তে গৈছে আপোনালোকে এনেকুৱাকৈ চেক কৰক